গণতান্ত্রিক অধিকাৰ সকলো মানুহে ভোট প্ৰদান কৰিবৰ কাৰণে যদিও ৰাতিপুৱা প্ৰতিকূল বতৰ আছিল এতিয়া প্ৰতিকূল বতৰতো মানুহ ওলাই আহিছিল এতিয়া সকলো জাতি সম্প্ৰদায়ৰ মানুহ ভাষা-ভাষী লোক সকলো ভোটাৰ ৰাইজ ওলাই আহিছে ভোট প্ৰদান কৰিবৰ কাৰণে আমাৰ যেটো এইবাৰ অসম বিধানসভাৰ ইলেকশ্যন এই ইলেকশ্যনত সকলো গোটেই অসমতে শান্তিপূৰ্ণভাৱে ভোট চলি আছে ঠিক তেনেকুৱাকৈ আমাৰো এইটো 41 নং মানক বিধানসভা সমষ্টি আৰু মোৰ নিজৰ চেণ্টাৰ ময়ো নিজে ভোট প্ৰদান কৰিলোঁ ইয়াতেও শান্তিপূৰ্ণভাৱে ভোট সকলো জাতি সম্প্ৰদায়ৰ মানুহে ভাষা-ভাষীৰ লোকে আহি পেলাই ভোট প্ৰদান কৰি আছে আৰু সকলোকে মই আহ্বান জনাম যে শান্তিপূৰ্ণ পৰিৱেশটো বজাই ৰাখি পেলাই যাতে সকলোৱে ভোট প্ৰদান কৰে এইটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ সকলোৱে যাতে ধৈৰ্য সহকাৰে সকলোৰে মিলাপ্ৰীতিৰে সম্প্ৰীতিৰ বান্ধোন বজাই ৰাখি পেলাই ভোট প্ৰদান কৰে এইটোৱে সকলোলৈ মোৰ আহ্বান কেনেকৈ আশা কৰি আছে আপোনালোকে আজিৰ দিনত বিটিচিত আমাৰ গভৰ্ণমেণ্ট আছে আস্থা আছে ৰাইজৰ সকলো জাতি সম্প্ৰদায়ৰ মানুহৰ আমাৰ কেণ্ডিডেট জিতিব ৰাইজে নিৰ্ণয় কৰিব সেইটো ইমান মানুহ আহিছে আপোনালোকে দেখিছে ৰাইজে অলৰেডি নিৰ্ণয় কৰিয়ে পেলাইছে আৰু নিৰ্ণয় কৰি পেলাই আপোনালোকে ফলাফলৰ দিনাখন দেখা পাব যথেষ্ট ব্যৱধান হ'ব ভাল মেছেজ পাইছোঁ আমি সকলো ছাইডৰ পৰাই আমি টেলিফোনত খবৰ লৈছোঁ যথেষ্ট মানুহ ওলাই আহি পেলাই ভোট প্ৰদান কৰি আছে আৰু আমি ভাল মেছেজ পাইছোঁ শান্তিপূৰ্ণভাৱে ভোট চলি আছে আমি শান্তিপূৰ্ণভাৱেই বসবাস কৰোঁ আমি সকলো জাতি সম্প্ৰদায়ৰ মানুহ একেলগে থাকি বসবাস কৰোঁ আজিও শান্তিপূৰ্ণভাৱে সকলোৱে আমি একেলগে থিয় হৈ পেলাই ভোট প্ৰদান কৰিলোঁ মই আহি পেলাই লাইনত থিয় হৈয়ে দেখিলোঁ আমাৰ সকলো মানুহে একেবাৰে শান্তিপূৰ্ণভাৱে ইজনে সিজনৰ হাতত ধৰাধৰিকৈ যেনেকুৱাকৈ আগবাঢ়ি পেলাই কাম কৰে ঠিক তেনেকুৱাকৈ আজি ভোটো প্ৰদান কৰি আছে আমাৰ কেণ্ডিডেট জিকিব